বন্ধুসকল মই মফিদুল মোৰ ইউটিউব চেনেল মফিদুল টেক আছে আপোনালোকে আছে আপোনালোকৰ দত মই ভালে আছোঁ। আজি এটা আপোনালোকক নতুন ভিডিঅ' লৈ আছোঁ আৰু আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আছোঁ। 2021ত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ ৰণোজ পেগুৱে 2021ত অক্টোবৰ মাহত আসাম টেট পাতিব বুলি ঘোষণা কৰিছে আৰু আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে আৰু এই প্ৰতিবেদনটো আপোনালোকে 1 লাখ নিযুক্তিৰ কথা ঘোষণা কৰিছিল আৰু এই প্ৰক্ৰিয়াও আমি এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ। কিছুদিন আগত কেবিনেটে আমাৰ প্ৰাথমিক শিক্ষা খণ্ডত 10,000 খালী পদ আৰু সেকেন্ডাৰী এডুকেশ্যনত 12,921টা খালী পদ এইটো পূৰণ কৰাৰ কাৰণে কেবিনেটে অনুমতি প্ৰদান কৰিছিল আৰু ইয়াৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমি টিচাৰ ইলিজিবিলিটি টেট বা যাক আমি টেট বুলি কওঁ, টেটৰ জৰিয়তে আমাৰ যিসকল পাছ কৰে, যিসকল উত্তীৰ্ণ হয় টেটত, তেওঁলোককেই শিক্ষা বিভাগত শিক্ষক হিচাপে নিযুক্তি দিয়া যায়। চাব পাৰিব তো ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ চাওক আৰু আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক আৰু